নমস্কাৰ বন্ধুসকল, আমি এতিয়া আজি যাবলৈ ওলাইছোঁ লখিমপুৰ। কলৈ গৈ আছোঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই এতিয়া আছোঁ লখিমপুৰ চাৰ্কেট হাউচৰ ফ্ৰণ্টত, এইটো দেখিছে। আৰু কলৈ কলৈ যাওঁ আপোনালোকক দেখাম, ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে এতিয়া দেখি থকা কি বস্তু হয়, এখন কি হয় মোক জনাওকচোন কমেণ্টত। আপোনালোকে কি বুলি ভাবিছে এখন জনাওক। To be honest, it has never brought me down. No, 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 no. I'm really glad I'm not walking around. বহুত সময় ৰ'লোঁ, এটা গৈছে কিবা ডক্টৰক চকু দেখাবৰ বাবে, গতিকে কিনো কৰিম, দোকানৰ পৰা কিবা এটা আনি খাওঁ। আপোনালোকেও ভিডিঅ'তে খাওক, কিবা এটা আনি লওঁ দোকানৰ পৰা। দোকানলৈ গ'লোঁ, কিন্তু দোকানখনত বেছি বস্তু নাই, গতিকে চিপছ দুটাকে ল'লোঁ। গতিকে দুটা চিপছকে অগৰাই বগৰাই পূৰা খাওঁ। আপোনালোকেও চাই থাকক, ভিডিঅ'তে খাওক। অৱশেষত ডক্টৰক দেখাই ওলাই আহিলে আৰু এতিয়া আমি যামগৈ। যোৱাৰ আগতে কফি খাম বুলি এখনত সোমালোঁ, কিন্তু কফি নাপালোঁ। এতিয়া কফিৰ সলনি বেলেগ দুটা বস্তুকে আনি আমি এতিয়া খাম গাড়ীৰ ভিতৰতে। আমি এতিয়া আহি পালোহি পদুমণি আইথান, মই দেখাই আছোঁ। এখন চাই লওঁ। এই লখিমপুৰ জিলাৰ অন্তৰ্গত পদুমণি আইথান। এতিয়া আজি ক'ভিড মহামাৰীৰ সময়। পদুমণি আই মাতৃয়ে সকলোকে ভালে কুশলে ৰাখক, সকলো ভালে থাকক, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। এইখনেই শ্ৰী শ্ৰী পদুমণি আই থান, লখিমপুৰ জিলাৰ অন্তৰ্গত। ইয়াতে সকলোৱে জানে এই থানখনৰ বিষয়ে। থানখনৰ বিষয়ে মই বৰ সবিশেষ নাজানো, যদিও আপোনালোকক দেখালোঁ আজি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ইয়াৰ পৰাও যাবলৈ ল'লোঁ। আমাৰ আজি দিনটো ইমানেই বেয়া যে ইয়াতো ৰখিব নোৱাৰিলোঁ, বৰষুণ দিলে। কিন্তু আমি এটা বিশেষ জেগালৈ যাবলগীয়া আছিলে, কিন্তু যাব নোৱাৰিলোঁ কাৰণবশতঃ, কিবা অসুবিধা হোৱাৰ বাবে। গতিকে ব্লগটো এনেদৰে থলোঁ আৰু। গতিকে ভিডিঅ'টো শেষলৈকে চাই দিয়ক আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।